হেল্ল' কণীহঁত, মই আইমা পালোহি দেই তোমালোকৰ আইমাৰ সাধুঘৰ। আজি এটা ধুনীয়া সাধু লৈ আহিছোঁ। কি সাধু জানা? ঘোঁৰাবিলাক কেনেকৈ ঘৰচীয়া হ'ল। ঘোঁৰাবিলাক কেনেকৈনো ঘৰচীয়া হ'ল? আগতে ঘোঁৰাবিলাক ঘৰচীয়া জন্তু নাছিলে, বনৰীয়া জন্তু আছিলে। শুনা, কাহিনীটো কেনেকৈ আৰম্ভ হ'ল। এখন ধুনীয়া হাবিত এডৰা বৰ ধুনীয়া কোমল কোমল ঘাঁহনি আছিল। এদিন এটা বনৰ ঘোঁৰা ওলাই আহোঁতে সেই ঘাঁহনিডৰা চকুত পৰিল। ইমান যে ধুনীয়া ঘাঁহনিডৰা, কোমল কোমল তোমাৰ ঘাঁহবিলাক গজি আছে। ঘোঁৰাটোৰ লোভতে জিভাৰ পানী টোপ টোপকৈ পৰিলে। সি বোলে, হে ভগৱান, তুমি মোক এয়া কি দান দিলা? এই বুলি সি এখোজ দুখোজকৈ সেই ঘাঁহনিখন পালেহি আৰু লপ লপাই দিনটো সেই ঘাঁহবিলাক খাবলৈ ধৰিলে। তাৰ মনত বৰ ফূৰ্তি। সি কিন্তু গৈ কাকো নক'লে দেই কথাটো তাৰ লগৰবিলাকক। সি ভাবিলে, এই ঘাঁহনিখনৰ মই একছত্ৰী ৰজা। সেই বুলি সি তেনেকৈ সদায় যায়, সদায় ঘাঁহ খায়, আকৌ উভতি আহে। এদিন সি ৰাতিপুৱাতে গৈ দেখিলে এটা পহুৱে তোমাৰ ঘাঁহ খাই আছে। তাৰ মনলৈ সন্দেহ আহিলে যে তাৰ কি হ'ল, তাৰ আজি ৰাজপাত গ'ল। সি কি ভাবিলে জানা? তাৰ সান্দহ খোৱা বালি তল পৰিলে। গতিকে সি মনতে বুদ্ধি এটা পাঙিলে যে মই এই পহুটোক বধ কৰিব লাগিব, নহ'লে ই মোৰ এই সোপাকে খাই তহিলং কৰিব। সেইবুলি ভাবি থাকোঁতে দূৰত এজন মানুহ দেখিলে। সি খটলপকৈ গৈ সেই মানুহজনৰ কাষ পালেগৈ। দৌতা ঈশ্বৰ, সি চিঞাই ক'বলৈ ধৰিলে। মানুহজনে ক'লে, কিহৰ কাৰণে আহিলি তই মোৰ ওচৰলৈ? দৌতা ঈশ্বৰ, মোক এটা আপুনি উপকাৰ কৰি দিব লাগে। দেখিছেনে সেই ঘাঁহনিডৰাত সৌটো এটা পহু। আপুনি এই পহুটো বধ কৰি দিব লাগে, নহ'লে মোৰ যিখন সান্দহ খোৱা বালিখন তহিলং কৰিব ই। আপুনি মোক এইকণ উপকাৰ কৰি দিবনে দৌতা ঈশ্বৰ? তেতিয়া মানুহজনে ক'লে, দিব পাৰোঁ মই তোক, কিন্তু তই মোক তোৰ পিঠিখন দিব লাগিব। মানে? ঘোঁৰাটোৱে সুধিলে। তেতিয়া মানুহজনে ক'লে, তই যদি মোক পিঠিখন পাতি দিয়, মই সেই পিঠিখনৰ ওপৰত উঠিহে মই সেইটোক বধ কৰিব পাৰিম। তই বাৰু মোক একো অস্ত্ৰ শস্ত্ৰ দিব নালাগে, মোৰ আছে অস্ত্ৰ শস্ত্ৰ, মই লৈ যাম, আৰু তই কাইলৈ মোক ৰাতিপুৱাতে লগ ধৰিবি। সেই বুলি কথা হ'ল আৰু পিছদিনাখন এই যাঠি জোং লৈ মানুহজন আহিলে, আৰু মানুহজনে খলককৈ তোমাৰ ঘোঁৰাটোৰ পিঠিৰ ওপৰত দুপিনে দুটা ভৰি দি বহি ল'লে, আৰু এডাল ৰছীও লৈ আহিছিলে। সেই ৰছীডাল ঘোঁৰাটোৰ মুখত সুমুৱাই পিছপিনে ধৰি ল'লে। ঘোঁৰাৰ সেইডাল লেকাম দি পেলাই তোমাৰ গ'ল আৰু খটলপকৈ গৈ পেলাই সেইখিনি পালেগৈ, আৰু সেই যাঠিৰেই মানুহজনে সেই তোমাৰ পহুটো মাৰি পেলালে। এতিয়া মৰা পহুটো মানুহজনে কি কৰিলে জানানে? ঘোঁৰাটোৰ পৰা নামি পেলাই সেই মৰা পহুটো তাৰমানে ঘোঁৰাটোৰ ওপৰত বোজা কৰি উঠাই দিলে। এইবাৰ তোমাৰ ঘোঁৰাটোৱে ক'লে, দৌতা ঈশ্বৰ, এয়া আকৌ কি কৰিলে? ৰ তই অকণমান তলত বহি দেচোন, ময়ো উঠোঁ তোৰ পিঠিত। সি বোলে, কেলেই দৌতা ঈশ্বৰ, ব'ল তই এতিয়া মোক ঘৰত থৈ আহিবগৈ লাগিব এই পহুটোৰে সৈতে। আজি পহুৰে মই ভোজ ভাত খাম। এই বুলি ঘৰলৈ গ'ল। সি বোজা দুটাকৈ বোজা কঢ়িয়াইছে। এটা হৈছে তোমাৰ পহুটোৰ বোজা, আৰু এটা হৈছে মানুহজনৰ বোজা। গৈ ঘৰ পোৱাৰ পিছত সেই দুইটা বোজা ঘৰখনত নমাই দি ঘোঁৰাটো যাবলৈ ওলালে। এতিয়া মানুহজনে কি ক'লে জানা? হেৰৌ,
তই দেখোন তোৰ পিঠিখন মোক পাতি দিছিলিয়ে এতিয়া আকৌ তই কলৈ যাবলৈ ওলাইছ আজিৰ পৰা তই মোৰ গোলাম তই মোৰ ঘৰত থাকিবি আৰু মই যি কওঁ তাকে তই কৰিবি তই মোৰ খেতি বাতিলৈ যাব লাগিব তই খেতিডৰাৰ হাল বাওঁতে সহায় কৰি দিব লাগিব তই পিঠিত বোজা কঢ়িয়াব লাগিব তই এই গোটেই কামখিনি মোক কৰি দিব লাগিব আজি তোক মই বান্ধিলোঁ বল তোক লেকামো দিলোঁ আৰু তোৰ পিঠিখনো মই আজিৰ পৰা দখল কৰিলোঁ আৰু সেই তেতিয়াৰ পৰাই তোমাৰ ঘোঁৰাবিলাক বহতীয়া হ'ল মানুহৰ আৰু ঘৰচীয়া জন্তু হৈ পৰিল কেনেকুৱা লাগিলে এয়া চা লোকলৈ বুলি হুল পুতি নিজে মৰে ফুটি তোমাৰ হৰিণাটোৰ কাৰণে হুল পুতিবলৈ গৈ ফচিলে নহয় জালত তোমাৰ ঘোঁৰাটো সেইকাৰণে লোকৰ অহিত চিন্তা কৰিব নালাগে নিজৰেই অনিষ্ট হয় আজিৰ কাৰণে আইমাৰ সাধু শেষ হ'ল কাপোৰ কানিও লেতেৰা হ'ল আমি এতিয়া ঘৰা ঘৰি যাওঁ ময়ো যাওঁ আইমাৰ ঘৰৰ পৰা নিজৰ ঘৰলৈ আৰু তোমালোকো যোৱা নিজৰ নিজৰ বিচনালৈ বাই 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 ভালে থাকিবা দেই বহুত মৰম দিলোঁ মোৰ সাধু শুনি থাকিবা কিন্তু সদায় দেই বাই 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 বাই